নমস্কাৰ প্ৰিয় দৰ্শক আজি আপোনালোকৰ মাজলৈ মই এটা ৰেচিপি লৈ আহিছোঁ যিটো ৰেচিপি আপোনাৰ মিচিং সকলৰ পৰম্পৰাগত আৰু জনপ্ৰিয় এখন তৰকাৰী যাৰ নাম হৈছে আপোনাৰ পিটাং ঐ মানে হৈছে আপোনাৰ পিঠাগুৰি আৰু কুকুৰা মাংসৰ এখন তৰকাৰী হয়তো মোৰ কিবা এটা ভুল হ'ব পাৰে যদি হয় শুধৰাই দিব এয়া হৈছে লোকেল চিকেন মই আপোনাৰ বজাৰৰ পৰা কিনি আনিছো 800 মান গ্ৰামৰ আসলতে এয়া মিচিং সম্প্ৰদায়ৰ যেতিয়া মই বনোৱা দেখিছিলো গৈ পেলাই তেওঁলোকে কি কৰিছিল কুকুৰাটো পুৰি লৈছিলে পুৰি দিলে আৰু অকমান সোৱাদটো বেলেগ হয় কিন্তু যেহেতু ইয়াত মই দোকানৰ পৰা কিনি আনিছো এতিয়া মাংস তাত কাটি বাছি দিছে তো পুৰাৰ সুবিধা নাছিল সেইকাৰণে মই এনেকৈ আনিলো ইয়াত দৰকাৰ হোৱা বস্তুখিনি মই আপোনাক দেখাই আছো এতিয়া ইয়াত দৰকাৰ হ'ব আপোনাৰ মই পিয়াজ সৰু সৰুকৈ এটা কাটি লৈছো ধুনীয়াকৈ তাৰ পিছত দৰকাৰ হ'ব আপোনাৰ দুটামান শুকান জলকীয়া লগতে কেঁচা জলকীয়া আপোনালোকে কেঁচা জলকীয়াটো নিজৰ সোৱাদ অনুসৰি যিমান জ্বলা খায় তেনেকৈ দিব তাৰ পিছত লাগিব আপোনাৰ মই নহৰু আৰু আদা মই গুচাই ৰাখিছো এই যিখিনি মই থেতেলিয়াই দিম অলপমান বেছি মিক্সিত মই গুৰি কৰি নিদো অলপ খুননা তাত অলপমান থেতেলি দিম লগতে অলপমান জালুক দিম যেহেতু এখন চব্জিত জালুকৰ প্ৰয়োজন ধনিয়া পাত দিম ধনিয়া একেবাৰে হেকত কাটি দিম মই অলপমান ধুই ৰাখিছো আৰু মেইন যেটো দৰকাৰী বস্তু ইয়াত দিবলগীয়া হৈছে হেয়া হৈছে আপোনাৰ পিঠাগুৰি আৰু মোৰ লগত খুন্দা পিঠাগুৰি নাছিলে সেই কাৰণে মই চাউল তিয়াই ৰাখিছো এতিয়া মই মিক্সিত গুৰি কৰি লম এয়া মই আধা ঘণ্টা মান আগতেই তিয়াই ৰাখিছিলো আৰু সেকেন্ড যেটো লাগিব আপোনাৰ হেয়া হৈছে আপোনাৰ মসুৰ দালি যি মই ভাল কৰি ধুই অলপমান তিয়াই ৰাখিলো যেহেতু দালিৰ অকণমান সময় লাগে তিয়াই থলে অলপমান কম সময়ৰ প্ৰয়োজন হ'ব সো এখন তৰকাৰী মই প্ৰথম খাইছিলো মই মোৰ ঘৰত গৈ যেহেতু মই মিচিং সম্প্ৰদায়ৰ বিয়া হৈছো আৰু মই কেতিয়াও এখন তৰকাৰী আগতে খোৱা নাছিলো তো মই খাই খুব ভাল লাগিল সো মই ভাবিলো সবেইটো দিয়ে চিকেনৰ কিছুমান তৰকাৰী আৰু মই ভাবিলো আজি যেহেতু মই এখন বনাবলৈ শিকিছো আপোনালোকক আগলৈ আগবঢ়াম কাৰণ এনেকৈ মাংস খুব আমাৰ মানুহে খুব কমেই খায় মই প্ৰথম মই তেওঁলোকৰ ঘৰতে মানুহজনৰ ঘৰতে খাইছিলো সো আপোনালোকে বনাই খাই চাবচোন কেনেকুৱানো লাগে জনাবচোন যদি আপোনালোকে দেখি ভাল পায় ভিডিওটো আৰু ভাল পালে মোক এবাৰ কমেন্ট কৰিব তেতিয়া মোৰো ভাল লাগিব যেহেতু মই প্ৰথমবাৰ শিকি আপোনালোকক আগলৈ আগবঢ়াইছো কাৰণ সকলোৱে বেলেগৰ চাই পেলাই তো আপোনালোকে নিজৰ আন্দাজ অনুসৰি দিব এইফালে গৰম পানী হৈ গৈছে মোৰ তেলখিনি সম্পূৰ্ণ গৰম হোৱালৈ মই ৰৈ দিছো দেখিছেনে তেলখিনি গৰম হ'বলৈ ধৰিছে আৰু এতিয়া ইয়াতে মই দি দিম দুখিলা তেজপাত আৰু শুকান জলকীয়া যেতিয়া এইকেইটা ফটফটকৈ ফুটিবলৈ ল'ব ৰঙচুৱা হ'বলৈ ধৰিছে দেখিছেনে এতিয়া অকণমান দি দিম মই পাঁচফোৰণ অকণমান এইটো মইহে আচলতে এড কৰি দিছোঁ আৰু মই দি দিম কাটি ৰখা পিঁয়াজখিনি বৰ বেছি নিদিওঁ পিঁয়াজখিনি মই এতিয়া ৰঙচুৱা হ'বলৈ ভাজি থাকিম চাওকচোন কাটি ৰখা জলকীয়া কেইডোখৰ দি দিম মই ইয়াতে অলপ সময় লাগিব ৰঙচুৱা হ'বলৈ এতিয়া ইয়াতে মই দি দিম কাটি ৰখা আদা নহৰু এয়া অলপমান ৰাখি থৈছোঁ মই পাছত দিবলৈ এতিয়া আকৌ ভাজি থাকিম মই যাতে পিঁয়াজ আদা নহৰু কেঁচা গোন্ধটো গুচি যায়
যিহেতু মোৰ ষ্টেণ্ডডাল নাই হাতেৰে লৈ এখন হাতেৰে বনাইছোঁ এখন হাতেৰে আপোনাৰ মোবাইল ধৰিছোঁ অকণমান অসুবিধা হৈছে বেয়া নাপাব এতিয়া মই দিম নিমখ অলপমান পিছলৈ মই আকৌ দিম অকণমান টেষ্ট কৰি চাই ল'ম নিমখ কম পৰিমাণ হ'ব পাৰে আৰু দিম হালধি বাকী আৰু একো মছলা মই এতিয়া ব্যৱহাৰ নকৰোঁ জালুকৰ বাহিৰে এতিয়া মই দিম অকণমান টেষ্ট কৰি চাই ল'ম নিমখ কম পৰিমাণ হ'ব পাৰে আৰু দিম হালধি বাকী আৰু একো মছলা মই এতিয়া ব্যৱহাৰ নকৰোঁ জালুকৰ বাহিৰে এতিয়া মই দিম মাংস যিহেতু আমি দুজন মানুহ বৰ বেছি ব্যৱহাৰ নকৰোঁ দেখিছেনে এতিয়া এনেকৈ মাংসখিনি মই 5 মিনিটমান ভাজি লওঁ আৰু মই এতিয়া এইখিনি অলপ জুইটো কম কৰি ঢাকনখন দি থৈ অলপ সিজিবলৈ দিম থোৱাৰ পিছত ঢাকনখন আঁতৰাই মই ইয়াতে দি দিম জালুকৰ গুড়ি আন্দাজটো চাব মই অলপ দিছোঁ এইখন তৰকাৰীত জালুকটোৱেই মেইন জালুক দি দিলে কিন্তু তৰকাৰীখন খাই ভাল নালাগিব এতিয়া মই ভাজোঁতে অলপমান দি দিছোঁ আৰু পাছত মই যদি দৰকাৰ হয় মাংসখিনিত পানী দিয়াৰ পিছত মই আকৌ এটা কথা ক'বলৈ পাহৰিলোঁ এইখিনিতে মই কিন্তু আলু ব্যৱহাৰ কৰা নাই ইয়াতে যদি আপোনালোকে বিচাৰে আলু দিওঁ তেতিয়াহ'লে আপোনালোকে আলুও দিব পাৰে দেই মই মানে আলুটো স্কিপ কৰিছোঁ ইয়াত আলু দিও আপোনালোকে ৰান্ধি খাব পাৰে কিন্তু আজি মই নিদিলোঁ আলুটো এতিয়া মই ইয়াতে গৰম কৰি ৰখা পানীখিনি মই দি দিম পানী অলপ বেছিকৈ দিছোঁ কাৰণ পানীখিনি মানে চাউলৰ যেতিয়া গুড়িটো দি দিম পানীখিনি শুহি ল'ব চাউলৰ গুড়িটো আৰু লোকেল মাংস সিজিবলৈ অলপ সময় লাগে আৰু দালিখিনিও সিজিব লাগিব এতিয়া মই এনেকৈ দালিখিনি সিজালৈকে উতলিব দিম বাকীখিনি আপোনালোকক মই পাছলৈ দেখুৱাই আছোঁ উতলিবলৈ ধৰিলে তৰকাৰীখন এয়া চাওক দালি অলপ আধা সিজা হৈছে এতিয়া এইখিনি আৰু অলপ উতলি সিজিবলৈ দিম তেতিয়ালৈকে মই ঢাকনখন মাৰি অন্য এটা ৰেচিপি 15 মিনিটমানৰ পিছত আকৌ ঢাকনখন মই আঁতৰাই দিলোঁ দেখিছেনে দালিখিনিও সিজি গ'ল এয়া আৰু এটা কথা এইখিনিতে কৈ থওঁ এইখন তৰকাৰীত আপুনি পিঠাগুড়ি দিয়াৰ আগতে নিমখ জ্বলা সকলোবোৰ জোখত হৈছেনে নাই এবাৰ চাব লাগিব কাৰণ পিঠাগুড়ি দিয়াৰ পিছত আৰু যিমান নিমখ দিলেও আপুনি জোখত আনিব নোৱাৰিব কাৰণ আগতেই আপুনি চব দি মেলি জোখটো চাই ল'ব লাগিব এতিয়া ইয়াতে মই পিঠাগুড়িখিনি দি দিম যি পিঠাগুড়ি মই আপোনাৰ ইয়াত মিক্সিত মই খুন্দিলোঁ দেখিছেনে আৰু পিঠাগুড়িখিনি দিয়াৰ আগতে গেছটো একদম বঢ়াই ৰাখিব লাগিব মন কৰিব আৰু দুখন হাত ব্যৱহাৰ কৰিব লাগে হিচাপত দি থাকিব লাগে আৰু লৰাই থাকিব লাগে কিন্তু মোৰ যিহেতু মোবাইলৰ ষ্টেণ্ডডাল নাই চ' মই এনেকৈ আৰু মিলাইছোঁ দেই পিঠাগুড়িখিনি মই দি দিম এতিয়া এনেকৈ মিহি দেখিছেনে এতিয়া লগালগ লৰাই দিম নহ'লে পিঠাগুড়িখিনি দিয়াৰ লগে লগে তলত লাগি ধৰিব যিহেতু গোটা মাৰি যাব নালাগে সেইকাৰণে লৰাই দিছোঁ মই এতিয়া অলপ অলপকৈ দি থাকিব লাগিব এনেকৈ
এতিয়া আকৌ অলপকৈ দি দিম এতিয়া এইখিনি পিঠাগুড়ি সিজোতে অলপ সময় লাগিব আৰু ডাঠ হৈ যাব তৰকাৰীখন তেতিয়ালৈকে আমি তৰকাৰীখন মাজে মাজে লৰাই থাকিম এনেকৈ এতিয়া গেছটো অলপ কমাই ঢাকনখন লগাই দিম কিন্তু মাজে মাজে চাব লৰাই থাকিব লাগিব নহ'লে পিঠাগুড়িখিনি লাগি ধৰিব ঢাকনখন আঁতৰাই দিলোঁ দেখিছেনে কেনেকৈ তৰকাৰীখন ডাঠ হ'বলৈ ধৰিলে যিটো পিঠাগুড়ি দি দিছিলোঁ সেইকাৰণে এতিয়া আৰু এটা কথা মনত পৰিলে মোৰ যিটো তেওঁ মিচিং সম্প্ৰদায়ত আপোনাৰ এখন তৰকাৰীত আৰু এবিধ শাক ব্যৱহাৰ কৰে শাক মানে কি তেওঁলোকৰ মতে এয়া মাৰচাং বুলি কয় আৰু আমাৰ অসমীয়া এয়া আপোনাৰ শুহনি বন বুলি কয় মই জনাত ইয়াত হালধীয়া ফুলপাহৰ নিচিনা আপোনাৰ গুটি লাগে আচলতে মই এইটো বিশেষকৈ খাই পোৱা নাছিলোঁ কিন্তু এয়া মাৰচাং মানে শুহনি বনত বহুতো ঔষধি গুণ আছে আৰু এয়া মাৰচাঙত ব্যৱহাৰ কৰে মাৰচাং মানে কি এওঁলোকৰ বহুতো তৰকাৰী বহুত শাক ব্যৱহাৰ কৰে আচলতে কিন্তু এইখন তৰকাৰীত মানে পিঠা মৈগত বিশেষকৈ এই গছজোপা ব্যৱহাৰ কৰে গছ মানে কি এয়া মাৰচাংজোপা মই মানে কি হৈছে আমাৰ চাদৰ ওপৰতে আপোনাৰ এটা মাছৰ কাৰ্টুনত মই এনেকৈ লগাইছিলোঁ যিহেতু মোৰ মানুহজনে এইবিলাক বস্তু খাই বেছি ভাল পায় বইল শাক তো মই সেইকাৰণে ঘৰৰ পৰা আনি মই এই জোপা মাৰচাং মানে শুহনি বন মই টাবত লগাইছিলোঁ চ' পটককৈ এতিয়া ওপৰৰ পৰা গৈ লৈ আহিলোঁ আগত মই ক'বলৈ ভিডিঅ'টো পাহৰি গ'লোঁ চ' তৰকাৰীখন হোৱাৰ অলপ আগত এইখিনি মই কাটা নাই এনেকৈ ওপৰত দি দিছোঁ আৰু ইয়াৰ পৰা যিটো ৰস ওলাব ইয়াৰ লগত মিলি যাব আৰু ধনিয়া পাতো মই অলপমান ব্যৱহাৰ কৰিম মই আগতে মানে এইজোপা আছিলে বুলি পটককৈ পাহৰি গ'লোঁ সেইকাৰণে মই ধনিয়া দিম বুলি কৈছিলোঁ একো নাই ধনিয়াও আপোনালোকে দিব পাৰে মই এতিয়া মাৰচাং মানে শুহনি বনকণ দি অলপমান ধনিয়াও মই শেষত ব্যৱহাৰ কৰিম তো এয়া মই নকটাকৈ এনেকৈ ডালটো দি দিছোঁ এনেকৈ সৰু সৰুকৈ ধুনীয়া দেখিছেনে এতিয়া আকৌ অলপ সময় অলপ ভাপত সিজিবলৈ দিম যিহেতু ইয়াৰ পৰা এটা ৰস ওলাব আৰু ইয়াৰ বহুতো ঔষধি গুণ আছে এয়া চাওকচোন মোৰ তৰকাৰীখন হৈ গৈছে অলৰেডি মই আগতেও আপোনালোকক কৈছোঁ ময়ো বেলেগৰ পৰা দেখিহে শিকা চ' এইখন তৰকাৰী বনোৱাত হয়তো কিবা ভুলো হ'ব পাৰে মই যেনেকৈ দেখিছোঁ তেনেকৈ বনাইছোঁ যদি ভুল ভ্ৰান্তি হয় আপোনালোকে মোক শিকাৰো বুলি ক্ষমা কৰি দিব আৰু শিকাই দিব মোক আগলৈও কেনেকৈ কি কৰিব লাগে যিহেতু সকলোৱে মানুহে লোকেল চিকেনৰ তৰকাৰীখন বেলেগ বেলেগ ধৰণে বনাই খায় ত' ময়ো ভাবিলোঁ এনেকৈ দি চাওঁ কাৰণ যিসকলে খোৱা নাই খাই চাব কাৰণ একেধৰণে বনালে মানুহৰ খাই আমনিও পায় চাওকচোন খুব ধুনীয়াকৈ সিজি গৈছে আচলতে লোকেল চিকেনটো বনাওঁতে অলপ সময়ো লাগে এয়া চাওক ধুনীয়াকৈ সিজি গৈছে চ' মইতো বনাই খালোৱেই আপোনালোকেও যদি সময় পায় এনেকৈ বনাবচোন আৰু খাই জনাব কেনেকুৱা পাইছে আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়া ময়ো অকণমান আগলৈ ভিডিঅ' বনাবলৈ অকণমান উৎসাহ পাম তো মোৰ চব্জিখন ৰেডি হৈ গৈছে আৰু যদি ভাল পাইছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু আগলৈ মই এনেকুৱা ভিডিঅ' দি যাম এইখন চব্জি মোৰ হৈ গৈছে এতিয়া